हेलो फ्रेंड्स की खबर आपनालोকৰ आशा কৰিছো নিশ্চয় আপোনালোক ভালে আছে আমিও ভালে আছো আপোনালোকৰ আশীৰ্বাদত মই আসমা বেগম ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি এটা নিউ ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছো ব্লগটো ষ্টাৰ্ট কৰিলো এতিয়া মৰ্নিং এতিয়া বাজিছে 7টাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিলো আজি হ'ল 9 নৱেম্বৰ ৰাতিপুৱাৰ পৰা মানে আৰম্ভ নকৰিলে দিনটো থাকিয়ে যায় আজি দিনটোত মই কি কৰোঁ নকৰোঁ অলপকৈ আপোনালোকক দেখাই যাম উঠিলোঁ বাৰু ৰাতিপুৱা বহুত সোনকালে উঠিলোঁ চাহ খালোঁ খাই মেলি কাম বন কৰিলোঁ কৰি কাপোৰ অলপো ধুলোঁ বাৰু বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ চাই থাকিব দেই গোটেই কণ্টিনিউ কৰি ভিডিঅ'টো চাব আৰু কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব তেন্তে কিছে মিষ্টাৰে যে ৰাতি মাছ ধৰিছিল মই যে কৈছিলোঁ আন্ধাৰ হৈ আছে বুলি দেখাব নোৱাৰিলোঁ এতিয়া মই গোটেইখিনি কাৱৈ আৰু মাগুৰ দেখিছে এইখিনি কাৱৈ আৰু মাগুৰ গোটেইখিনি মাছ মানেকৈ এইটো বাল্টিঙত পানী দি জীয়াই থৈছিলোঁ এতিয়া পানীখিনি পেলাই আপোনালোকক বইলটোতে উলিয়াই দেখাইছোঁ আৰু দেখিছে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই আৰু কোনে খাই ভাল পায় তাকো জনাব আৰু এতিয়া গোটেইখিনি মাছ মই বাছি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ খাই মেলি লৈ এয়া কাপোৰ কানি পিন্ধি ওলাইছোঁ আৰু এতিয়া স্কুল যাবলৈ এয়া বেটিও ওলাইছে এয়া দেখিছে এয়া স্কুলত লৈ যাওঁ বহুত ৰ'দ দেখিছেনে আৰু সদায় মই ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ বহুত ভাল লাগে জেগাডোখৰ ভিউটো বহুত ধুনীয়া সেউজীয়া পৰিৱেশ আপোনালোকক মই স্কুলত গৈ যদি ভিডিঅ' বনাব পাৰোঁ তেন্তে শ্বেয়াৰ কৰিম আৰু যদি নোৱাৰোঁ আকৌ ঘৰত আহি আপোনালোকক পুনৰ লগ পাই গ'লোঁ অংগনবাড়ী স্কুল এতিয়া কৰিব লৈছে প্ৰাৰ্থনা দেখিছে আজি বহুত ল'ৰা ছোৱালী আহিছে স্কুলৰ পৰা আহিলোঁ অংগনবাড়ী স্কুলৰ পৰা আহি লৈ বেগটো থৈছোঁহে তাকে ভাবিলোঁ ভিডিঅ'টো আকৌ আৰম্ভ কৰি দিওঁ আৰু এতিয়া এইবিলাক কাপোৰ কানি ধুই পেলাই ৰ'দত শুকাইলে আৰু এতিয়া আনি চপাই থৈছোঁ সামৰোঁ ধুনীয়াকৈ সামৰি মেলি লওঁ তাৰপিছত কি কৰোঁ অলপকৈ দেখাই থাকিম আপোনালোকক দেই স্কুলৰ পৰা যে আহি আপোনালোকক কৈছিলোঁ কাম কৰি আছিলোঁ বুলি তাৰপিছত ভাত পানী খালোঁ খাই বৈ অলপ শুলোঁ শোৱাৰ পিছত আলহী আহিলে আলহীক চাহ তাহ দি
আবেলি সময় গোটেইখিনি কাম কৰি ল'লোঁ আৰু গৰু মিষ্টাৰে বান্ধিলে, কুকুৰা চুকুৰা মই বান্ধিলোঁ, চাহ তাহ বনাই মেলি এই জাষ্ট অলপ ফ্ৰী হৈছোঁ। তাকে ভাবিছোঁ ভিডিঅ'টো আকৌ আৰম্ভ কৰি দিওঁ আৰু এতিয়া আজি ৰাতিকৈ মানে কালি যে ৰাতিপুৱা যে দেখাইছিলোঁ মাছখিনি বাছি থৈ যোৱা মাছখিনি ফ্ৰিজৰ পৰা এতিয়া উলিয়ালোঁ। এতিয়া এই মাছখিনি মই বনাম ভেদাইলতা দি, আৰু মিষ্টাৰে এয়া ভেদাইলতা আনি থৈ দিছে দেখিছেনে। এতিয়া এই ভেদাইলতা পাতখিনি মই চিকনাই ল'ম, চিকনাই ধুনীয়াকৈ ধুই মিক্সিত মাৰি মানে পেষ্ট বনাই ল'ম আৰু পেষ্টটো বনাই তেতিয়া ভেদাইলতা দি মাছ বনাম। কেনেকৈ বনাওঁ ভিডিঅ'টো চাই থাকিব তেন্তে। আপোনালোকক মই এইখিনি পেষ্ট বনাই তাৰপিছতহে লগ পাই আছোঁ দেই।